জুবিন দাৰ ন্যায়ৰ কাৰণে যিখন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে, সেই চাৰ্জশ্বিটখন দাখিল কৰাৰ পিছৰে পৰা মই একদম কনফাৰ্ম হৈ গৈছোঁ যে আমাৰ জুবিন দাই কেতিয়াও আৰু ন্যায় নাপায়। মই যে ক'লোঁ জুবিন দাই ন্যায় নাপায়, এই কথাষাৰ মই হাৱাত কোৱা নাই, চব কথাখিনি জানি বুজিহে মই এই কথাখিনি কৈছোঁ। আৰু যদি আপোনালোকে ভাবিছে এই কথাখিনি মিছা বুলি, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে চাই লওক, সম্পূৰ্ণ চাওক। চোৱাৰ পিছত আপোনালোকে গম পাব হয় নে নহয় কথাটো। আৰু যদি আপোনালোকে হয় বুলি ভাবে মোৰ কথাৰ লগত, তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। প্ৰথমে আমি জানি লওঁ জুবিন দাৰ ন্যায়ৰ কাৰণে যিখন চাৰ্জশ্বিট দাখিল কৰিছে, সেই চাৰ্জশ্বিটখনত আচলতে আছেনো কি, আৰু এই চাৰ্জশ্বিটখনে জুবিন দাক ন্যায় দিব পাৰিবনে, চব কথা মই এটা এটাকৈ আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো খালি এৰি কিনে নাযাব, লাষ্টলৈকে চাব, তেতিয়াহে গম পাব চাৰ্জশ্বিটখনত কি আছে। মই আপোনালোকক থুলমূলকৈ কৈ দিম, বাকীটো আপোনালোকে কি ধাৰা লগাইছে কিবা কিবি এইবিলাকতো আপোনালোকে নিউজ চালে গমেই পাব। আৰু কাৰণ চব কথা ক'ব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই গোটেইখিনি কথা আপোনালোকক কৈ নাথাকোঁ, আপোনালোকক বাছ থুলমূলকৈ আপোনালোকক বুজাই দিম। মই চাৰ্জশ্বিটখনত মেইন অভিযুক্ত হিচাপত 4জন মানুহক ধৰা হৈছে। সেইকেইজন হ'ল শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা আৰু শেখৰজ্যোতি গোস্বামী। এই 4জন মানুহ মেইন হিচাপত ধৰা হৈছে জুবিন দাক হত্যা কৰাৰ নামত। আৰু ইহঁতৰ ওপৰত BNSৰ ধাৰা 103 লগাইছে, আৰু বেলেগ বেলেগ ধাৰাও ইহঁতৰ লগত লগাইছে, কিন্তু চব ধৰা মই আপোনালোকক ভিডিঅ'ত নকওঁ বাৰু, কৈছোঁৱে ভিডিঅ' বহুত দীঘল হ'ব, আৰু আপোনালোক বাকীটো নিউজ চালে গমেই পাব। এই 103 ধাৰা মাৰ্ডাৰৰ ক্ষেত্ৰত লগোৱা হয়, আৰু যদি এই ধাৰামতে সিহঁতে দোষী সাব্যস্ত হয়, তেনেহ'লে সিহঁতক গোটেই জীৱন জেল দিব, নাইবা ফাঁচি দিব। আৰু আমাৰ জুবিন দাকটো কেনেকৈ মাৰিছে আমিতো গমেই পাওঁ। জুবিন দাক আমাৰ জুবিন দাক ডাইৰেক্ট ইহঁতে মাৰি কিনে হত্যা কৰা নাই। জুবিন দাক খালি মৰাৰ কাৰণে তিলকে ঠেলি দি কিনে ইহঁতে মাৰিছে। জুবিন দা যিদিনাখন ছিংগাপুৰলৈ গৈছিল, সেইদিনাখন অমৃতপ্ৰভা মহন্তৰ লগত ৰুম শ্বেয়াৰ কৰিব দিছিল, আৰু অমৃতপ্ৰভা মহন্তই ৰাতিটো দি জুবিন দাক মদ খুৱাইছিল। ৰাতিপুৱাই জাহাজখনলৈ লৈ যায় এনেকৈ সাগৰত সাঁতুৰিব দিছিল, সাঁতুৰিব দি এনেকৈ জুবিন দাক হত্যা কৰিছে। গতিকে এইটো ডাইৰেক্ট মাৰিও পেলোৱা নাই, কিন্তু তিলকৈ মৰাৰ কাৰণে ঠেলি দিছে সিহঁতে। যিখন চাৰ্জশ্বিট দি মুখ্যমন্ত্ৰীয়ে বাহবা ল'ব বিচাৰি আছে, সেই চাৰ্জশ্বিটখন ইমান কটকটীয়া হোৱাই নাই জুবিন দাক ন্যায় দিয়াৰ কাৰণে। 3 মাহৰ আগত চাৰ্জশ্বিটখন দিব লগা কাৰণে 3 মাহৰ আগত চাৰ্জশ্বিটখন দিছে, নহ'লে যোনকেইটা দোষী আছিল সেইকেইটা বেল পাব, সেইকাৰণে 3 মাহৰ আগতে দিছে। সেইটোৱে বাছ। মুখ্যমন্ত্ৰীয়ে যে কৈছিল আমাৰ এতিয়া কৰিবলগীয়া একো নাই, যি কৰিব আদালতে কৰিব, সেইটোতো আমিও জানো। কিন্তু কিছুমান এনেকুৱা কেছ আছে চাৰ্জশ্বিটত নাম থাকে, কিন্তু সিহঁতে নিৰ্দোষী হয়, আৰু চাৰ্জশ্বিটত নথকা কিছুমান বাহিৰা মানুহ দোষী হৈ যায়। এনেকুৱা বহুত কেছ আছে। অসমৰ ইতিহাসত কিজানি এইখনে প্ৰথম চাৰ্জশ্বিট যিখন 12,000 পৃষ্ঠাৰ, আৰু এই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দি কিনে কি বুজাব বিচাৰিছে অকল তেওঁলোকেহে জানে। আৰু ইয়াত কমেও 250 মানুহৰ সাক্ষী লৈছে, পুৰি বেচা মানুহটোক আনি কিনেও সাক্ষী লৈ কিনে ইয়াত চাৰ্জশ্বিটত গাঁঠি দিছে। আৰু এইবিলাক মানুহে যেতিয়া কোৰ্টত ট্ৰায়েল চলাব যাব 250 মানুহৰ, তেতিয়া কিমান দিন লাগিব ভাব। প্ৰথমে CGM কোৰ্ট, তাৰপিছত ছেছন কোৰ্ট, তাৰপিছত হাই কোৰ্ট, তাৰপিছত সুপ্ৰিম কোৰ্ট, আৰু যদি ফাঁচি দিব লগা হয় তেতিয়া ৰাষ্ট্ৰপতিয়েও কথা আহি পৰিব। এই আননেচেচেৰী যে 250 জন সাক্ষী লৈছে, এইবিলাক মানে কি, আমি এইটো একো বুজিয়ে পোৱা নাই। এতিয়া আপোনালোকে ভাবক 250 গৰাকী সাক্ষী, মই ধৰি ল'লোঁ এজনক দুদিনকৈ মাতিলে, আহিলে গ'ল, এনেকৈ যদি ধৰোঁ তেনেহ'লে 500 দিন লাগিব। আৰু তাতে বন্ধবিলাকতো বাদে দিছোঁ, আৰু বন্ধবিলাক যদি ধৰোঁ তেনেহ'লে 600-700 দিনটো লাগি যাব আৰামছে। এনেকৈ কমেও 2 বছৰ সাক্ষী জেৰা কৰোঁতেই যাব। ইলেকশ্যনটোতো আৰামছে পাৰ হৈ যাব, আৰু ইলেকশ্যন পাৰ হ'লে আৰু যে এফালে জুবিন দাই ন্যায় পাব সেইটোতো আমি নাভাবোঁৱে। তাৰপিছততো কি হয় তাত ঠিক নাই, সেইটো একদম পিছত দেখা যাব আৰু কি হয়। কেইদিনমান আগত যিটো হিচাপত মুখ্যমন্ত্ৰী হাল্লা কৰি কৈ আছিল, আৰু এতিয়া কি কৈছে, আমি আমাৰ কাম কৰিলোঁ, যি কৰিবলগীয়া আছে এতিয়া কোৰ্টে কৰিব। এতিয়া মানে গোটেই বস্তুটো মুখ্যমন্ত্ৰী আদালতলৈ ঠেলি দিছে। এই গোটেই প্ৰক্ৰিয়াটো যেন ঠেলাঠেলিৰ মাজতে ইলেকশ্যনটোতো পাৰ হৈ যাব, আৰু ইলেকশ্যন পাৰ হোৱাৰ পিছত আপোনালোকেতো গমেই পায় কি হ'ব কি নহ'ব, সেইটো ক'ব নালাগে। জুবিন দাক হত্যা কৰা যিকেইটা অভিযুক্ত, সেই অভিযুক্তকেইটাৰ মৌলিক অধিকাৰ আছে, আৰু তেওঁলোকে মৌলিক অধিকাৰ মতে তেওঁলোকে এডভোকেট ধৰিব পাৰিব। বৰ্তমান কোনো এডভোকেটে তেওঁলোকৰ কেছ নেখালে, কিন্তু যদি কোনো নেখালে, পিছতো নেখালে, তেনেহ'লে তেওঁলোকৰ যোনটো কেছ আছে সেই কেছটো বেলেগ এখন ৰাজ্যলৈ গুচি যাব। যদি কোনো নেখালে আৰু পিছত এনেকৈ বেলেগ এখন ৰাজ্যত গুচি যাব, এনেকুৱা বহুত কেছ আছে, আমি দেখা পাইছোঁ বাৰু। আৰু এতিয়া আপোনালোকে চাওক, ইহঁত পাৰ্টিটোত মুঠ 16 জন মানুহ আছিল, তাৰে 16 জনৰ মাত্ৰ 5 জনকহে এনেকৈ গ্ৰেপ্তাৰ কৰি কিনে ৰাখি থৈছে, কিন্তু বাকী যিকেইজন 11 জন আছিল তেওঁলোক অসমৰে, কিন্তু ছিংগাপুৰত থাকে। তেওঁলোকক সা সন্মানেৰে আনিছে, আনি কিনে সোধপোছ কৰি কিনে আকৌ সা সন্মানেৰে তেওঁলোকক ছিংগাপুৰলৈ পঠাই দিছে। যদি এই 11 জন চাৰ্জশ্বিটত নাই, তেনেহ'লে কিজানি জুবিন দাৰ ন্যায়ৰ কাৰণে যিটো মানে আমি কটকটীয়া চাৰ্জশ্বিট দিয়া বুলি কৈছিলোঁ, সেইটো কিজানি ক'ৰবাত খুদ এটা ৰৈ যাব। এনে গোটেই বস্তুটো চালে কিন্তু কিবা ভেঁকুৰ ভাওনা যেন লাগে।
মানে ক'ৰবাত নহয় কিবা এটা আছে। তেওঁলোকৰ প্ৰতি ইমান মৰম কিয় লাগিছে মুখ্যমন্ত্ৰী এইটো আমি নাজানো বাৰু। সেইকাৰণে চাগে অখিল গগৈ ডাঙৰীয়াও কৈছে যে এনেকুৱা চাৰ্জশ্বিট মই ডাষ্টবিনলৈ দলিয়াই দিওঁ। ভিডিঅ'টো চাওকচোন। তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। আজিৰ সেইকাৰণে যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটখনৰ ওপৰত অসমৰ মানুহে কোনেও বিশ্বাস কৰিব নালাগে। এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 নিৰ্বাচনৰ এখন ইস্তাহাৰ। এইখনত 26ত যাতে খেদা নাখায় গাঁৱৰ পৰা, যেনেকৈ কা আন্দোলনৰ সময়ত খেদা খাব খুজিছিলে, ঠিক তেনেকৈ এই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যাতে খেদা নাখায় তাৰ কাৰণে বনোৱা এখন কি ক'ব মিথ বা কল্প কাহিনী বা সাধু কথাৰ এখন কাহিনীয়ে হ'ল আজি দিয়াৰ চাৰ্জশ্বিটখন। অখিল গগৈ ডাঙৰীয়া কথাষাৰত যুক্তি আছে, কাৰণ ছিংগাপুৰত যি 11জন মানুহ আছিল, সেই 11জন মানুহ আচলতে মেইন সাক্ষী। কাৰণ জুবিন দাৰ মৃত্যুৰ সময়ত তেওঁলোক জাহাজখনত আছিল, কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ নকৰিলে, এৰেষ্ট নকৰিলে, সিহঁতক সা সন্মানে আহিব দি সা সন্মানে আকৌ পঠাই দিছে। গতিকে কিবা এটাতো আছে। আমি এতিয়া বেলেগ একো নিবিচাৰোঁ, আমি মাত্ৰ বিচাৰোঁ জুবিন দাৰ লগত 18 আৰু 19 তাৰিখে কি হৈছিল, আৰু জুবিন দাৰ লাষ্ট ভিডিঅ'টো অসম চৰকাৰে পাব্লিক কৰিব লাগে, ৰাইজক দেখাব লাগে কি হৈছিল। আৰু মই যিখিনি কথা ক'লোঁ সেই কথাখিনি আপোনালোকে শুনাৰ পিছত আপোনালোকক লাগিছে জানো জুবিন দাই ন্যায় পাব বুলি? যদি মোৰ কথাত আপোনালোক সন্মত হয় তেনেহ'লে এটা কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব পিছলৈ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে।